1968 প্ৰথম বোলছবিত গাইছিলোঁ মই আচলতে বাথৰুম ছিংগাৰ আছিলোঁ বাথৰুমত গাই থাকোঁ আৰু মোৰ বাহ্যিক প্ৰেৰণা কোনেও মোক বাহিৰৰ পৰা প্ৰেৰণা যোগোৱা নাই গান গাবলৈ এই ৰেডিঅ' শুনি শুনি ৰফি চাহাবৰ গান কিশোৰ কুমাৰৰ গান লতা মংগেশকাৰ কে.এল. চেহগল যিমান আছে তেতিয়া সৰুৰ পৰা শুনি থাকোঁ সেইবোৰ ৰেডিঅ'ত গাই থাকোঁ চিঞৰি চিঞৰি দাদাহঁতে শুনি থাকে সংগীতৰ মানুহ তেওঁলোক তেনেকৈ মোক উলিয়াই দিলে তেনেকৈ ওলাই গ'ল প্ৰথম ছবিখনে ছুপাৰহিট হ'ল গানবোৰো ছুপাৰহিট হ'ল আৰু তেতিয়াৰ পৰা আজিলৈকে গাই আছোঁ গতিকে সেই 68 চনত গাইছিলোঁ 68ত ডাক্তৰ বেজবৰুৱা আজি মই ভাবিছোঁ কণ্ঠটো ঠাণ্ডা সোমাইছে কাৰণে নেকি অকণমান হেৰি হৈ আছে তথাপি মই এটা লাইন গাই দিম প্ৰথম ৰেকৰ্ডিঙত যেতিয়া গাইছিলোঁ 68ৰ 17 নৱেম্বৰত তাৰ 57 বছৰমান হ'ল নেকি 57 ইয়াৰ্ছ বোধ কৰোঁ ঠিক হিচাপ কৰা নাই 56 7 তেনেকুৱা হ'ব আৰু তেতিয়া গাইছিলোঁ কি নাম দি মাতিম তোমাৰ নিবিড় গোপন কি যে মায়া কি নামৰে সোণ পৰশৰ স্বৰ্ণালী হয় গিয়া যি নাম দি মাতা সেই মিঠা জীৱন মৰুৰ তুমি ছায়া চম্পা বনৰ সুবাস লাগি উন্মনা